নমস্কাৰ আমি মই মোৰ লগত এতিয়া সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও মোৰ লগতে আছে আৰু সাংসদ দিলীপ শইকীয়াও মোৰ লগত আছে আমি পুনে পুনে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা ওলাই আহিছো আমাৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল মূলত যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটি খুব সোনকালে যাতে ক্ষিপ্ৰ গতিত নিৰ্মাণ কৰিব পৰা যায় তাৰ সন্দৰ্ভতে আজি আমি আটাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত খৰচি মাৰি আলোচনা কৰিছিলো এই আলোচনাত NHIDCL যেটো ভাৰত চৰকাৰৰ সংস্থাই এই হাইৱেটো নিৰ্মাণৰ কাম হাতত লৈছে আৰু এই কামত যিসকল কন্ট্ৰাক্টৰ নিয়োজিত হৈ আছে অফিচাৰ আছে অসম চৰকাৰৰ মুখ্য সচিব আমি সকলো আজিৰ এই আলোচনাত উপস্থিত আছিলো আৰু সকলোকে মাতি অনা হৈছিল সকলো পক্ষই আমাক আশ্বাস দিছে যে এইবাৰ যেহেতু উজনি অসমত যথেষ্ট বৰষুণ হৈছিল কামৰ অগ্ৰগতি তেওঁলোকে আশানুৰূপ কৰিব পৰা নাছিল এতিয়া যেহেতু যোৱা সপ্তাহৰ পৰা বৰষুণ এক প্ৰকাৰ হোৱা নাই তেওঁলোকে এতিয়া ক্ষিপ্ৰতাৰে কামটো কৰাৰ বাবে আমাক আশ্বাস দিছে আজি যেনেকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই সাংসদ দিলীপ শইকীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা আমি চাৰিওজনে গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই কামটো শেষ কৰাৰ বাবে যথেষ্ট অনুৰোধ কৰিছো গোটেইখিনি সংশ্লিষ্ট সকলো ইয়াত আলোচনাত গাডকাৰী ডাঙৰীয়াই মাতি আনিছিল এনেকুৱা প্ৰচেষ্টা আমি 2-3 মাহৰ মূৰে মূৰে লৈ থাকিম যাতে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে হাইৱেটো নিৰ্মাণৰ কাম সোনকালে শেষ হয় আৰু আমি যিমান পাৰো সিনসিয়াৰলি এই হাইৱেটো নিৰ্মাণৰ কাম শেষ কৰাৰ বাবে আমি যত্ন লম আলোচনাত আৰু 2-3টা কথা উল্লেখ হৈছিল প্ৰস্তাৱিত কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ ইতিমধ্যে ইয়াৰ যেটো এলাইনমেন্ট তাক ভাৰত চৰকাৰে এপ্ৰুভ কৰিছে নীতিন গাডকাৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে অহা 2-3 মাহৰ ভিতৰত ই কেবিনেটত ফাইনেল এপ্ৰুভেলৰ কাৰণে যাব আৰু তেখেতে আশা কৰে যে অহা 2-3 মাহৰ ভিতৰত এই 5500 কোটি টকাৰ প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিব পাৰিব গহপুৰৰ পৰা নুমলীগড়লৈকে যেটো টানেলৰ নিৰ্মাণ তাৰ ওপৰতো আজি আলোচনা হয় তাৰ ডিপিআৰ ইতিমধ্যে নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে গাডকাৰী ডাঙৰীয়াই মোক জনাইছে আমাক জনালে যে এই ডিপিআৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ লগে লগে তেওঁলোকে পৰৱৰ্তী পদক্ষেপো হাতত ল'ব আজি আমি আৰু এটা বিষয় আলোচনা কৰিছিলো সেইটো হল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ যেটো ৰাষ্ট্ৰীয় ঘাইপথ সেইটো 4 লেন কৰা এই দিশটো গাডকাৰী ডাঙৰীয়াই আমাক কথা দিছে যে অহা 3 মাহৰ ভিতৰত তেওঁ গোটেই প্ৰকল্পটো ভাৰত চৰকাৰৰ পৰা অনুমোদন কৰাৰ বাবে চেষ্টা কৰিব মূলত আজি গোটেই আলোচনাটো যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ ৰাস্তাটোৰ ওপৰতে বা ঘাইপথটোৰ ওপৰতে আলোচনা হৈছে দিলীপ শইকীয়াও লগত আছিল আমি সকলোৱে চেষ্টা কৰিছো আৰু এইটো আমি যে ডিব্ৰুগড়ৰ বা যোৰহাটৰ সাংসদ বা তাৰ MLA তেনেকুৱা নহয় আমি সকলোবোৰে একেলগে লগ লাগিছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আজি আমাৰ লগত আছিল যাতে এই হাইৱেটোৰ কাম আমি সোনকালে শেষ কৰিব পাৰো ভৱিষ্যতে যি খবৰ থাকে মই আপোনালোকক জনাই থাকিম বহুত বহুত ধন্যবাদ